মুঠতে আমি যিখিনি ঘূৰি পেলাই দেখি আছো যিমান দিন যোৱাকালিও মই বহুত সমষ্টি ঘূৰিছো, আজিও ঘূৰি আছো। মুঠতে পজিটিভ আমাৰ বিপিএফ দল হিচাপে মই য'ত য'ত মিটিং কৰিছো গোটেই সমষ্টিবিলাক জিকি আছো আৰু সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে, আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু আমাৰ কথা সেইটোৱে যে এইবাৰ চৰকাৰ হোৱাৰ পিছত আমি বিপিএফ দল হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কেনেকৈ কাম কৰি যাব এইবিলাক স্পষ্ট আমাৰ ইস্তাহাৰত আমি লিখি দিছো। এই ইস্তাহাৰটো অতি সোনকালে ৰিলিজ হ'ব। এই ইস্তাহাৰটো চালে সকলো জাতি জনগোষ্ঠীয়ে গম পাব যে আমাৰ জাতিৰ কাৰণে এই বিপিএফ দলে চৰকাৰ হোৱাৰ পিছত কি কি কাম কৰিব এইবিলাক স্পষ্ট আছে। তো কথা এইটোৱে, পখিৰাগ্ৰাম সমষ্টি হিচাপে আমাৰ বিপিএফ জিকিব 100%। পখিৰাগ্ৰাম সমষ্টিৰ ৰাজবংশী আছে, নাথযোগী আছে, সূত্ৰধৰ আছে, বড়ো আছে, মুছলিম আছে, বেংগলী আছে, হিন্দী ভাষী আছে, সব জাতিয়ে আহিছে। তো ইয়াৰ পৰা আমি ক'ব পাৰো যে বিপিএফে 100% জিকাটো স্পষ্ট। ডি ভোটাৰৰ ক্ষেত্ৰত আমি কৈছো বেছিকৈ মুছলিম সম্প্ৰদায় আৰু বেংগলী সম্প্ৰদায়ৰ ডি ভোটাৰৰ সমস্যা আছে। এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যিখিনি আইনগতভাৱে কাগজ পত্ৰ লাগে, বিটিচি হিচাপে যিখিনি প্ৰমাণ পত্ৰ বা আইনগতভাৱে যিখিনি সহায় কৰিব লাগে চৰকাৰ হোৱাৰ পিছত আমি কৰিম।